প্ৰথমে মহান সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু লগতে মই ধন্যবাদ দিব বিচাৰিছোঁ জয়পুৰ অঞ্চল পালক সমিতিৰ সকলো কৰ্মকৰ্তাক তথা জয়পুৰ আঞ্চলিক চি আৰু সানডে স্কুল কৰ্মকৰ্তাসকল লগতে জয়পুৰ আঞ্চলিক যি মহিলা সমিতি আছে তেওঁলোককো মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু লগতে ধন্যবাদ দিছোঁ মই আছাবাম বেপ্টিষ্ট মণ্ডলীৰ সকলো কৰ্মকৰ্তাক। আজি এক সুন্দৰ কাৰ্যসূচী আজি জয়পুৰ আঞ্চলিক পালক সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে আৰু এইটো কাৰ্যসূচীত সম্বৰ্ধনা অনুষ্ঠান আৰু লগতে জয়পুৰ অঞ্চলৰ যি মণ্ডলীবিলাক আছে মণ্ডলীবিলাকৰ যোগেদি যিসকল ব্যক্তিয়ে প্ৰভুৰ সুবাৰ্তাৰ কাৰণে সময় দিছে কামবিলাক কৰিছে তেওঁলোককো লগতে সম্বৰ্ধনা দিয়াৰ এটা ব্যৱস্থা কৰা হৈছে। তো গতিকে আপোনালোকে এই ভিডিঅ'টো চাব যিসকলে আজি এই প্ৰগ্ৰামত এটেণ্ড হ'ব পৰা নাই তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আজিৰ এই কাৰ্যসূচীত আমাৰ শদিয়া ডিব্ৰু বেপ্টিষ্ট এছ'চিয়েশ্যনৰ মিছন ছেক্ৰেটাৰী সন্মানিত সুনীল হাছাৰ ডাঙৰীয়া উপস্থিত আছে আৰু এই কাৰ্যসূচীটো জয়পুৰ অঞ্চলৰ পালক সমিতিৰ সভাপতি আৰু সম্পাদকৰ যোগেদি পৰিচালনা কৰা হয় আৰু আমি খুব ভাল পাইছোঁ জয়পুৰ অঞ্চলত এইবাৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকলে আছে ভাল মাৰ্কছ লৈ পেলাই তেওঁলোক উত্তীৰ্ণ হৈছে আৰু অঞ্চলটোৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিলে। বিচাৰিছোঁ আমাৰ মৰম তেওঁলোকক দিব বিচাৰিছোঁ তেওঁবিলাক আজি অঞ্চলৰ কাৰণে ইমান কষ্ট কৰিলে গতিকে তেওঁবিলাকক সন্মান জনাবৰ কাৰণে আমাৰ যিমান কৰ্মকৰ্তাবিলাক আছে তেওঁবিলাকে যাতে অনুগ্ৰহ কৰি থিয় হয় তেওঁবিলাকৰ যোগেদিহে আমি তেওঁবিলাকক গামোচা পিন্ধাম। ঠিক আছে, তেওঁবিলাকৰ যোগেদি আমি গামোচা পিন্ধাম আৰু চাৰ্টিফিকেট যিটো আছে আপোনালোকৰ কাৰণে আমাৰ মিছন ছেক্ৰেটাৰী আমাৰ সভাৰ আছে তেখেতৰ যোগেদি আমি চাৰ্টিফিকেটবিলাক দিম। গতিকে প্ৰথমতে আমি গামোচাটো পিন্ধাই আপোনালোকে দেখিছে জয়পুৰ অঞ্চল পালক সমিতিৰ সন্মানীয় সম্পাদক মহোদয়ৰ যোগেদি যি সম্বৰ্ধনা দিয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক যি কলাম গামোচা দিয়া হৈছে আমাৰ জয়পুৰ অঞ্চলত যি পৰামৰ্শদাতাসকল আছে তেওঁলোকৰ যোগেদি দিয়া হৈছে আৰু যি সন্মান পত্ৰ আছে এই মানপত্ৰটো আমাৰ মিছন ছেক্ৰেটাৰী সন্মানীয় সুনীল হাছাৰ ডাঙৰীয়াৰ যোগেদি দিয়া হৈছে। গতিকে আমি এই আশীৰ্বাদিত হৈছোঁ এই প্ৰগ্ৰেমটো এটেণ্ড কৰি আৰু যিসকলে আজি এই প্ৰগ্ৰেমটো এটেণ্ড হ'ব নোৱাৰিলে তেওঁলোকে এই ভিডিঅ'টো চাই আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হ'ব বুলি মই বিশ্বাস কৰোঁ। আৰু অৱশেষত আমি সকলো কৰ্মকৰ্তাসকলে কেইকপিমান ফটো স্মৃতিৰ কাৰণে আমি তুলিলোঁ আৰু প্ৰগ্ৰেমটো শেষ কৰি নিজ ঘৰলৈ আহিলোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাব আৰু নিজৰ আশীৰ্বাদ প্ৰাপ্ত হ'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ। আমিন। আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটি বিশেষ প্ৰাৰ্থনা কৰিব যে তেওঁবিলাকৰ ভৱিষ্যত জীৱন যদি উজ্জ্বল হয় তেওঁবিলাকৰ সকলো জীৱনটো ঈশ্বৰে আশীৰ্বাদ কৰে তেওঁবিলাকৰ ভৱিষ্যত জীৱনৰ কাৰণে এটি বিশেষ প্ৰাৰ্থনা কৰিবৰ কাৰণে